Hi everyone, good morning. মই পাহি মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু এতিয়া পাই বাজিছে 8টা আৰু মই উঠাবলৈ বাজি দেৰি হ'ল এতিয়া উঠি আহিছোহে ভাবিলো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ ভিডিঅ'টো আৰু আজিতো মই কি কৰোঁ বা কি খাওঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ আজি বতৰটো খুব ডাৱৰীয়া হয় বৰষুণ দিয়ে আছে ৰাতিপুৱাৰ পৰা তো গাইজ চাহ খাই কাম বনবোৰ কৰি এতিয়া মই গা ধুই আহিলোঁ আৰু এতিয়া খানা বনামগৈ আৰু আজি বজাৰলৈ গৈছিলে পাপা বজাৰৰ পৰা গাহৰি মাংস আনিছে আৰু লগতে চেংমৰা শাকো লৈ আহিছে আৰু আজি চেংমৰা আৰু গাহৰি মাংস বনাম তেনেহ'লে চাই থাকক ভিডিঅ'টো মই কেনেদৰে চেংমৰাৰ লগত গাহৰি মাংস বনাম বজাৰৰ পৰা 1 কেজি গাহৰি মাংস আনিছিলে আৰু এতিয়া এইখিনি ভালদৰে ধুই ল'ম তো এইফালে হ'ল চেংমৰা এইখিনি বেছি বুঢ়া পাত নহয় কুমলীয়া পাতেই হয় আৰু চেংমৰা কুমলীয়া পাতখিনি খাই বেছিকৈ টেষ্টি লাগে আৰু এতিয়া আইতাই চেংমৰা কাটিব লৈছে আৰু ফাৰ্ষ্টে এনেদৰে মোহাৰি ল'ব লাগে তেতিয়াহে চেংমৰাখিনি ভালদৰে সিজে নহ'লে ভালদৰে নিসিজে আৰু এইখিনি গোটেইখিনি এনেকৈ মোহাৰি লৈ পিনি একেবাৰে লাষ্টত কাটিম আৰু এতিয়া আদা নহৰু আৰু জলকীয়া পেষ্ট বনাই ল'ম পিঁয়াজটো ইয়াত নিদিওঁ ইভাগে কাটি ল'ম এইখিনি বেছিকৈ পিচি লোৱা নাই নহ'লে ইয়াৰ সোৱাদটো ভালদৰে নোলায় বজাৰৰ পৰা পাপাই কুহি মাছো লৈ আহিছিল মই গম পোৱা নাছিলোঁ আৰু এতিয়া মায়ে এইখিনি কাটি দিছে মাছখিনি ভালদৰে নিমখ আৰু হালধি লগাই ল'লোঁ এতিয়া ফাৰ্ষ্টে গাহৰি মাংসখিনিয়ে বনাই ল'ম তেলখিনি যিহেতু গৰম হৈ গ'ল এতিয়া পেষ্টখিনি দি দিছোঁ আৰু ইয়াতে কটা পিঁয়াজ দি দিম আৰু এইখিনি 2 মিনিটমান ফ্ৰাই কৰি ল'ম ৰঙচুৱা পৰালৈকে আৰু এতিয়াই সোৱাদ অনুসৰি হালধি নিমখ জালুকৰ গুড়া আৰু অলপ জিৰা পাউডাৰ দি দিম আৰু এইখিনি ধুনীয়াকৈ ৰঙচুৱা পৰি গ'ল এতিয়া মাংসখিনি দি ভালদৰে মিক্স কৰি 15 মিনিটমান এনেকৈ ফ্ৰাই কৰিম পোন্ধৰ মিনিটমান ফ্ৰাই কৰা হৈ গৈছে আৰু এতিয়া বিলাহী দি এইখিনি আকৌ 20 মিনিটমান এনেদৰে ফ্ৰাই কৰিম আগতীয়াকৈ গাহৰি মাংসখিনি বইল কৰি লোৱা নাই বাবে পানী দি দিছোঁ আৰু এইখিনি শুকাই যোৱালৈকে এনেকৈ সিজাই থাকিম আৰু এতিয়াই চেংমৰাখিনি দি ঢাকি দিম আৰু পানীখিনি শুকাই যোৱালৈকে সিজাই থাকিম মাংসখিনি সিজালৈকে মই ভাবিলোঁ মাছৰ আঞ্জাটো বনাই লওঁ সেইবাবে মাছখিনি এতিয়া ফ্ৰাই কৰি ল'ম ফাৰ্ষ্টে আৰু মাছখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু ইয়াত তেলো গৰম হ'ল আৰু মাছত যিহেতু বেছিকৈ মছলা দিলে মানে খাই ভাল নালাগে সেইবাবে মই অকল পিঁয়াজেই দিছোঁ আৰু এইখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম দেখিছে পিঁয়াজখিনি ৰঙচুৱা পৰি গৈছে আৰু ইয়াতে বিলাহীখিনি দি অলপ টাইম সিজাই ল'ম আৰু এতিয়া বিলাহীখিনি সিজি গৈছে এতিয়া চেংমৰাখিনি দি 5 মিনিটমান সিজাই ল'ম আৰু চেংমৰা আৰু মাছৰ আঞ্জা খাই আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব মাছখিনি দিয়া হৈ গৈছে আৰু এতিয়া গেছটো ল' ফ্লেমত ৰাখি পিনি 10 মিনিটমান সিজিব দিম আৰু এতিয়া খানা ৰেডি হৈ গৈছে মই খাই লওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক তো গাইজ মোৰ ভাত খোৱা টাইম হ'ল আৰু এতিয়া চাহ একাপ খাম চাহৰ লগত খাবলৈ বিস্কুট আৰু চানাও আছে কিন্তু মোক খাব মন যোৱা নাই আৰু যিহেতু ডাৱৰীয়া বতৰ কিবা খাট্টা মিঠা টাইপৰ খাবলৈ মন যায় চ' মই ভাবিলোঁ চাওমিনকে বনাওঁ কিন্তু চাওমিনত দিবলৈ একোৱেই নাই বস্তু নাই আৰু এতিয়া দোকানো বন্ধ যাবও নোৱাৰোঁ সেইবাবে ভাবিলোঁ চিম্পুলকৈ বনাম আৰু চাওঁচোন মই কেনেদৰে বনাওঁ মই এটা পেকেটেই লৈছোঁ অকল মোৰ বাবে বনাম আৰু এতিয়া মই নুডলছখিনি বইল কৰি ল'ম
নুডলছখিনি বইল কৰি হোৱালৈকে মই পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম আৰু মই পিঁয়াজ ৰিং শ্বেপত কাটি লৈছোঁ ভালদৰে আৰু এইখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি থাকিম। দেখিছে পিঁয়াজখিনি ৰঙচুৱা পৰি গৈছে আৰু এতিয়া এইখিনি নমাই ৰাখিম। আৰু এতিয়া তেল গৰম হৈ গৈছে। সোৱাদ অনুসৰি মই নিমখ আৰু হালধি দি ল'ম। নুডলছখিনি দি ল'লোঁ আৰু ইয়াতে এতিয়া মই টমেট' চচ দি দিম আৰু এতিয়া টমেট' চচ দিয়াৰ পিছত এইখিনি 2 মিনিটমান ফ্ৰাই কৰি ল'ম। আৰু এতিয়া 2 মিনিট মই ফ্ৰাই কৰি ল'লোঁ এইখিনি আৰু ইয়াতে মই চয়া চচ দি দিছোঁ। তো এতিয়া মোৰ চাওমিনখিনি ৰেডি হৈ গ'ল খাব পৰাকৈ। ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে দেন লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ, বাই বাই। নিজকে নিজে চাই